ইমান ৰিস্কৰ কাম কোনোবাই কৰে নেকি? য'ত ৰিস্ক নাই তাত লাইফ আছে জানো দুটা? বাজে কথা নবকিবি। কিমান বাৰ কলো বোলো মোৰ ঠিকাৰ কামত লাগ। নাই, তেওঁ সাংবাদিকহে হ'ব। কাৰণ মই সৰুৰ পৰা দেখি আছো দাদা, আপোনাৰ ঘৰৰ কাৰণে অকণমানো সময় নাই। আন কিবা বেমাৰ হ'লেও আপোনাৰ খবৰ ল'বলৈ সময় নাই। সেইকাৰণে মই এনেকুৱা এটা কাম বিচাৰি লৈছোঁ য'ত মোৰ অজস্ৰ সময় থাকে। এইবোৰ কাম কৰি তই যিকেইটা টকা পাৱ তাতকৈ বহুত বেছি দৰমহা মই মোৰ ড্ৰাইভাৰটোক দিওঁ। মোকে এজন আপোনাৰ ড্ৰাইভাৰ বুলিয়ে ভাবি লওক, যিয়ে সাংবাদিকতাৰ গাড়ীখন কেলধূপকৈ হ'লেও চলাইছে। কিন্তু মনত ৰাখিব, মোৰ এই গাড়ীখনৰ গাত আজিলৈকে কোনো হালধীয়া ৰং সানিবলৈ পৰা নাই। लगता है इस बार सलमान खान की शादी हो ही जानी है। কিয়? What? এনেকে চাই আছো যে? It's your news only. Fake news. Mind your own business. What did you said? কি কলি? কিমান দিন হৈছে ইয়ালৈ আহা হা? I'm sorry. You better be. অৰিন্দমৰ লগত ডেটত গৈ আছে। জানো, বহুত সোনকালে খেদি আছো। চাই থাক।